আপোনালোকে ইতিমধ্যে জানে যে যোৱা 22 তাৰিখে মুকুল কাথাৰ তেখেত সেক্ৰেটাৰী কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সেক্ৰেটাৰী তেখেতৰ বিৰুদ্ধে এখন এজাহাৰ দিছিলে চেংপি টেৰংপি নামৰ এগৰাকী মহিলা তেখেতৰে সিস্টাৰ ইন ল যে তেখেতক এছল্ট কৰা বুলি সেই সম্বন্ধে 22 তাৰিখে এখন এজাহাৰ পাই আমি এটা গোচৰ ৰুজু কৰিছো আৰু এই গোচৰ তদন্ত চলি থকা অৱস্থাতে সিদিনাই সন্ধিয়া অলপ দেৰিকে মুকুল কাথাৰে তেখেতৰ নিজৰ ইনলজৰ ঘৰত গৈ এটা ইনসিডেন্ট কৰা বুলি খবৰ পোৱা যায় আৰু তেখেতে গৈ তাত তেখেতৰ ওয়াইফে সেই সম্বন্ধে যোৱাকালি এখন এফআইআৰ আমাক দিয়ে তেখেতৰ ওয়াইফৰ নাম হ'ল লিন্ডালিন টেৰংপি আৰু এই দুইটা গোচৰ প্ৰথম গোচৰটো পোৱাৰ লগে লগে আমি সিদিনাই নিশা মুকুল কাথাৰৰ ঘৰত আমি তেখেতক সাৰ্চ কৰিবলৈ যোৱা হয় কিন্তু তেখেত ইতিমধ্যে ঘৰত নাছিলে তেখেতৰ ঘৰ সাৰ্চ কৰা হ'ল আৰু গম পোৱা গ'ল যে তেখেত ডিপুত বৰ্তমান নাই তাৰ পিছত আমি বেলেগ খবৰ লগাই গম পালোঁ যে তেখেত গুৱাহাটী ইতিমধ্যে ইয়াৰ পৰা ডিপুৰ পৰা ওলাই গৈছে আৰু আমি তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে বেলেগ ধৰণৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু যিটো তেখেতে ৰিভলভাৰ ব্যৱহাৰ কৰিছিল তেখেতে ফায়াৰ কৰিছিল সেই ৰিভলভাৰটো আমি ইতিমধ্যে জব্দ কৰিছোঁ তেখেতৰ ঘৰত আমি পাইছোঁ উদ্ধাৰ কৰিছোঁ আৰু তদন্ত অব্যাহত আছে আৰু কিবা ইয়াৰ অনাগত সময়ত কিবা যদি নতুন তথ্য আহে আমি আপোনালোকক জনাম তেখেতক মিছবিহেভ কৰা বুলি দিছে আৰু এটা ফায়াৰ কৰা বুলি দিছে এক ৰাউণ্ড ফায়াৰ কৰা বুলি দিছে এছাল্টটো মানে প্ৰায় হৈ থাকে বুলি কৈছে নেকি এজাহাৰ নাই কোৱা ইণ্টিমিডেট কৰা বুলি কৈছে এছল্ট ফিজিকেলি কৰা নাই ইণ্টিমিডেট কৰা বুলি কৈছে আৰু এক ৰাউণ্ড ফায়াৰ কৰিছে মাটিত আৰু আমি সেই বুলেটটো উদ্ধাৰ কৰিছোঁ ইতিমধ্যে ফায়াৰ বুলেটটো ৰুজু হৈছে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আপোনাৰ ডিপু পিএছ কেছ নম্বৰ 43/23 আণ্ডাৰ ছেকশ্যন 341, 323, 506 IPC আৰু যিটো পিছৰ গোচৰ ৰুজু হৈছে সেইটো ডিপু পিএছ কেছ নম্বৰ 44/23 আণ্ডাৰ ছেকশ্যন 447, 294A, 506 IPC read with section 25(1A)/27 Arms Act